Hello everyone, welcome back to my YouTube channel DEWAN Sir Tutorial. DEWAN Sir Tutorial YouTube channel to loi moi apnalokok সকলোকে স্বাগতম জনাইছো আৰু আজি এটা বিশেষ ভিডিও লৈ apnalokor সন্মুখত উপস্থিত হৈছো এই ভিডিওটোৰ জৰিয়তে অসম পুলিচৰ এক্সাইজ কনস্টেবল ৰিক্ৰুটমেন্ট 2023 টোটাল 222টা ভ্যাকেন্ট পোষ্টৰ যি আবেদন বিচৰা হৈছে সেই সম্পৰ্কে আপোনালোকৰ হৈতে শেয়াৰ কৰিবলৈ ওলাইছো গতিকে আপোনালোকে ভিডিওটো অলপ স্কিপ নকৰি শেষলৈকে চাব তেতিয়া হলে ইয়াৰ যিখিনি এলিজিবল ক্ৰাইটেৰিয়া কি আছে কি কৰিব লাগিব সকলোখিনি আপোনালোকে বুজিব পাৰিব আৰু আপোনালোকে যদি চেনেলটোত নতুন চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দি অল নোটিফিকেশন অন কৰি ৰাখিব তো বলক আমি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো তো ইয়াৰ যেটো আৰম্ভণি আবেদনৰ প্ৰক্ৰিয়া 10 জানুৱাৰীত অলৰেডি আৰম্ভ হৈ গৈছে আৰু ইয়াৰ যেটো হেক তাৰিখটো হৈছে 8 ফেব্ৰুৱাৰী আৰু ইয়াৰ মুঠ পদৰ সংখ্যা 222টা পদৰ নাম এক্সাইজ কনস্টেবল আৰু অনলাইনত আবেদন কৰিব লাগিব যিখিনি পোষ্ট ৰিজাৰ্ভেশন বা কোনটো ক্যাটাগৰীৰ কাৰণে কিমান পোষ্ট দিয়া আছে এটো যদি আমি চাও আনৰিজাৰ্ভ ক্যাটাগৰীৰ কাৰণে টোটাল পোষ্ট আছে 114 ওবিসি এমওবিসিৰ কাৰণে 59 এসটিৰ কাৰণে 11 এসটি প্লেনৰ কাৰণে 23 এচসিৰ কাৰণে 15 আৰু টোটাল পোষ্ট হৈছে 222টা ইয়াৰ নেশনালিটি ইন্ডিয়ান হ'ব লাগিব আৰু পার্মানেন্ট ৰেসিডেন্ট অফ অসম হ'ব লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জত নাম থাকা হ'ব লাগিব আৰু অসমীয়া ফ্লুয়েন্টলি ক'ব পাৰিব লাগিব এজ লিমিট 18 ৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব আৰু এজ ৰিলেক্সেশন আছে ইয়াতে এচসি এসটিৰ কাৰণে 5 বছৰ আৰু ওবিসি এমওবিসিৰ কাৰণে 3 বছৰ আৰু ইয়াৰ যেটো এডুকেশনাল কোৱালিফিকেশন এটো আছে অনলি দশম শ্ৰেণী উত্তীৰ্ণ অৰ্থাৎ মেট্ৰিক উত্তীৰ্ণ হ'ব লাগিব এছএসএলসি পাসড হ'ব লাগিব সিলেকশন প্ৰসেস যদি আমি চাও যে পিএসটি যেটো ফিজিক্যাল স্ট্যান্ডার্ড টেস্ট এটো হ'ব ফিজিক্যাল এফিসিয়েন্সি টেস্ট মেডিকেল টেস্ট রিটেন টেস্ট ওরাল ভাইভা ফোজ আৰু ফাইনাল মেৰিট লিষ্ট হ'ব ইয়াৰ তো হাইট জেনারেল ওবিসি এমওবিসি এচসি এসটিৰ কাৰণে 162.56 সেন্টিমিটার ফর মেল এন্ড ফর ফিমেল 154.94 সেন্টিমিটার এসটি হিলস এনএসটি প্লেনৰ কাৰণে 160.02 সেন্টিমিটার এন্ড ফিমেলৰ কাৰণে 152.40 সেন্টিমিটার ইয়াত চেষ্টৰ বিষয়ে কোৱা হৈছে অনলি মেলৰ কাৰণে নরমাল 80 সেন্টিমিটার এন্ড এক্সপান্ডেড 85 সেন্টিমিটার ফর জেনারেল ওবিসি এমওবিসি এচসি এসটি প্লেন আৰু এসটি হিলসৰ কাৰণে নরমাল 78 সেন্টিমিটার আৰু এক্সপান্ডেড 83 সেন্টিমিটার ফিজিক্যাল এফিসিয়েন্সি টেস্ট 40 মার্কস থাকিব আৰু ইয়াত দুটা ইভেন্টস কেৰি কৰা হ'ব ইয়াত দুটা ইভেন্টস থাকিব মেল ক্যান্ডিডেটৰ ৰেসৰ কাৰণে 1600 মিটাৰ 450 সেকেন্ডত কমপ্লিট কৰিব লাগিব লং জাম্প 335 সেন্টিমিটার তিনিটা চান্স পাব আৰু ফিমেল ক্যান্ডিডেটৰ কাৰণে যেটো ৰেস 800 মিটাৰ ৰেস 240 সেকেন্ডত সম্পূৰ্ণ কৰিব লাগিব লং জাম্পৰ কাৰণে 244 সেন্টিমিটার আৰু তিনিটা চান্স পাব রিটেন টেস্টত 100 মার্ক হ'ব মাল্টিপল চয়েস কোশ্চেন থাকিব আৰু প্ৰতিটো কোশ্চেনত হাফ মার্কস কে থাকিব টোটাল মার্কস হ'ব 50 আৰু ইয়াত কোনো নেগেটিভ মার্কিং না থাকে আৰু ইয়াৰ যেটো সিলেবাস কিনি হৈছে এলিমেন্টাৰী এৰিথমেটিক জেনারেল ইংলিশ লজিক্যাল রিজনিং এন্ড মেন্টাল এবিলিটি আসামস হিস্ট্রি জিওগ্রাফি পলিটি ইকোনমি জেনারেল অ্যাওয়ারনেস জেনারেল নলেজ এন্ড কারেন্ট অ্যাফেয়ার্স আৰু পৰীক্ষাৰ যেটো মোড পৰীক্ষাৰ যেটো ল্যাঙ্গুৱেজ হেতু হ'ব এছামিজ বড়ো বেঙ্গলী আৰু ইংলিশ মিডিয়ামৰ কাৰণে ইংলিশ ইয়াৰ যেটো পৰীক্ষাৰ কোশ্চেন পেপাৰ চাৰিটা মিডিয়ামত হ'ব অসমীয়া বড়ো বেঙ্গলী আৰু ইংৰাজী মাধ্যমৰ হ'ব রিটেন টেস্ট উইল বি কন্ডাক্টেড এট গুৱাহাটী ইয়াৰ রিটেন টেস্টটো গুৱাহাটীত হ'ব আৰু ইয়াৰ ডেট এন্ড ভেন্যুটো পৰৱৰ্তী নোটিফিকেশনত উল্লেখ কৰিব আৰু ইয়াক কেনেদৰে এপ্লাই কৰিব
আসাম পুলিচ এক্সাইজ কনষ্টেবল ৰিক্ৰুটমেণ্টৰ কাৰণে আপোনালোকে ASLPRB এই পৰ্টেলত যাব লাগিব আৰু স্ক্ৰল ডাউন কৰি আপোনালোকে ইয়াৰ যেটো এপ্লাই অনলাইন লিংক থাকিব সেই এপ্লাই অনলাইন লিংকত ক্লিক কৰিব লাগিব এটা নতুন ওয়েব পেজ খুলিব আৰু তাতে আপোনাৰ এডুকেশনাল ডিটেইলছ খিনি ভৰাব লাগিব পাসপোর্ট সাইজ ফটোগ্ৰাফ সিগনেচাৰ আৰু প্ৰয়োজনীয় নথিপত্ৰ আপলোড কৰাৰ পিছত সাবমিট কৰিব লাগিব আৰু এটা প্ৰিন্ট আপোনালোকে উলাই ৰাখিব লাগিব আৰু ইয়াৰ যিখিনি ইম্পৰ্টেন্ট ডেট কিছু ইয়াত দি দিয়া হৈছে যে 10 জানুৱাৰীত ইয়াত আৰম্ভ হ'ব আৰু 8 ফেব্ৰুৱাৰীত সমাপ্ত হ'ব গতিকে এই ভিডিওটোৰ জৰিয়তে মই এইখিনি কথাই আপোনালোকৰ সৈতে শেয়াৰ কৰিলো গতিকে ভিডিওটো যদি ভাল লাগিছে বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দি অল নোটিফিকেশন অন কৰি ৰাখিব যাতে এনে ধৰণৰ ভিডিও আপোনালোকে পৰৱৰ্তী সময়ত পাই থাকে গতিকে আজিৰ ভিডিওটো মই ইয়াতে সমাপ্ত কৰিছো থ্যাংক ইউ